So welcome back to my YouTube channel. আজি আমাৰ আছে অলপ খানা আৰু আমি আছো ইয়াৰ পাট্টৰ বাৰীত মহন্তৰ বাৰী নহয় দেই আমাৰ পাট্টৰ বাৰী আমি আছো তিনিজন মানুহ এই চম্পক ভাই আছে আমাৰ লগত চম্পক ভাই আৰু পাৰ্থ ভাই কিবা আনিব কৈছে ঘৰত একদম খানা আল্টিমেট হ'ব আপোনালোকক দেখাই আছো চাই থাকক আজি খানা ৰাতিপুৱাৰ পৰা বহুত কষ্ট কৰিলোঁ আজি বহুত কৰিলোঁ এতিয়াও কৰি আছে অলপ চলপ এই কাম এইটো লাইটৰ অলপ ব্যৱস্থা কৰাইছে সাউণ্ড চিষ্টেম অলপ আছে বেছি নাই আৰু মানে চব বক্স উৰুকাৰ দিন বহুত দেৰি হৈ গ'ল আজি নাখাম কৰি আজি খাব ওলালোঁ সেইকাৰণে গোটেই বক্স ভৰা গ'ল এতিয়া মানে আমি অলপ কম দামতে আৰু পালোঁ আৰু মানে ঘৰৰে আছিল আনিলোঁ বজাবলৈ এই পাত্ৰ ভাই খৰি লৈ আহিছে দেই পাত্ৰ ভাই একদম খৰি লৈ আছে একদম এই বনাব পূৰা চৌকাৰ কাৰণে বনাব পূৰা ইয়াতে পূৰা হ'ব একদম খানা চাই থাকক একদম শেষলৈ ভিডিঅ' হৈ গৈছে একদম বনাব আৰম্ভ কৰিছোঁ আপোনাক ভিতৰত দেখাইছোঁ আন্ধাৰ অলপ আজি ভিডিঅ' কোৱালিটি ভাল নহ'ব কাৰণ আন্ধাৰ একদম চাওক ভিতৰত চাওক পূৰা একদম পূৰা একদম বাহিৰত দেখাইছোঁ ইয়াত কণী সিদ্ধ কৰা হ'ব পূৰা কেৰাহীত পানী দি ৰেডি পূৰা কেৰাহীত পানী দি চম্পক ভাই পূৰা জুই লগাই আছে পূৰা কণী দিয়া হ'ব এতিয়া বেকআপ পাৱাৰ আছে অলপ লাইটৰ কম হৈ গ'লে দিব লাগিব একদম মজা আছে খানা একদম আল্টিমেট হ'ব আজি একদম তিনিজনে বঢ়িয়া একদম আল্টিমেট খানা আজি পাৰ্থ ভাই কেনে চম্পক ভাই জোচ কেনে জোচে মেইন একদম তিনিজনে আল্টিমেট খানা নেকি একদম আল্টিমেট হ'ব খানা চম্পক ভাই কি কৰিবি ইয়াতে ডিমা হ'ব কেইটা আনছা দহটা নেকি কেৰাহী আজি একে ডিমা দিয়ে ভৰ্তি হ'ব নেকি ভাই বাবা একদম আল্টিমেট খানা ভাই নৰিয়াৰ আজি খানা একদম আল্টিমেট একদম আহি আছে আৰু দুটা সৰু এই পাৰ্থ ভাইৰ ভণ্টি আৰু মোৰ ভাইটি আহিব তিনিজন মানুহ 10টা নহয় বাৰু 5জন হয় পাৰ্থ ভাইৰ ভণ্টি আহিব আৰু আমাৰ ভাইটি আহিব টেনশ্যন নাই খানা একদম পূৰা একদম ৰৈ যোৱাকৈ খানা খাব লাগিব একদম খানা মেইন একদম খানা মেইন উৰুকাত খানা মেইন কণী গাইজ কণী চাওক কণী মাংস বনাব আৰম্ভ একদম কেৰাহীত তেল পিঁয়াজ যি দিব লাগে চব দি দিছে চম্পক ভাই এনে অলপ বহি আছে কিন্তু আমাৰ মাতু ভণ্টিহে বনাব মাংসটো চম্পকে এনে অলপ দেখাই দিছে আৰু একদম কিবা মাংস দিয়াৰ পাছত দিব কি দিব একদম পাৰ্থ ভাইয়ে শিকাই আছে আমাৰ গৰিমা ভণ্টি ভিতৰত নাচি আছে নেকি হেহে হাঁহি আছে এইটো চাওক গৰিমা ভণ্টি চাওক এইটা লুকাইছে এইটো চাওক একদম এই পাৰ্থ আৰু ভাইটি মাংস আনিব কৈছে ঘৰত একদম থৈছে চম্পক ভাই পূৰা একদম চম্পক ভাই কেনে জোচ মাতো মাংস এটা বনাবি না মজা আছে একদম মাটোৱে লাজ কৰে নহ'ব মোবাইলটো মাতো একবাৰ তেলত দি দিবা কয় দেখোন মাংসৰ লগত মোবাইল ভাজা ৱাহ মাটোৰ ৰেচিপি বেলেগ হাঁহি আছে চাওক ৰেচিপি বেলেগ ইয়াৰ দি দিছে দেই এই মাটো একদম হালধি দি আছে একদম নিজৰ একদম কিমান মাফত একদম নিজৰ মাফত দি আছে মাটোৱে আগতো এক্সপেৰিয়েঞ্চ আছে বহুত বনায় ঘৰত এই চম্পক একদম ধুনীয়া হয় দেই চম্পকে পূৰা লাৰি আছে একদম চম্পক ভাই এই ঘৰত বনোৱা অভ্যাস আছে নেকি ঘৰত বনোৱা অভ্যাস আছে বাহ কি মাংস বনাইছা এনেই ঘৰত বনোৱা গাহৰি বাহিৰত এই মজা একদম এইকে মজা চম্পক লাগি থাকা ভাজা মাংস ভাজা হৈছে মাটোৱে হাতত লৈ লৈছে একদম 6 পিচ 6জনৰ কাৰণে একদম
বঢ়িয়া একদম চম্পক ভাই লাগি আছে মাতটোৱে বনাইছে চম্পকে এনে অলপ লাৰি দিয়ে আৰু বাৰে বাৰে তাৰ নামটোৱে কৰিব বিচাৰিছে নেকি চম্পকে হয় এখেত একদম মাতু বাইদেউ একদম জিন্দাবাদ মাতু বাইদেউ জিন্দাবাদ একদম বা মোক ভিডিঅ' কৰিব মানা কৰে বা পানী দিব লাগে বোলে হ'ব একদম আঞ্জাত পানী দিব লাগে আঞ্জাত পানী দিয়া হোৱা আঞ্জাত পানীটো একদম আঞ্জাত পানী দিয়া হৈছে ৰে আঞ্জাত পানী আৰু লাগব না একদম একদম চবে ভাজা মাংস লৈ আছে দেই ভাজা মাংস পাত্ৰ ভাই চম্পক ভাই সোৱাদ কেনে সোৱাদ ক সোৱাদ পাত্ৰ এই মই লৈ লৈছোঁ এক টুকুৰা আৰু এক টুকুৰা মাটু একদম গৰম গৰম জুই লাগিল নেকি গৰম খাই দে একদম লাহে লাহে খাই দে অলপ লাৰি দিছোঁ আৰু ইহঁতেতো বনালে মই অলপ লাৰি দিওঁ অলপ একদম লাৰি দি আছোঁ অলপ বঢ়িয়াকে একদম বঢ়িয়া এই মাতো আহি যায় মাজতে লাইটৰ মাজত একদম চুই পৰাব কৈ আছে দেই দি আছোঁ হ'ব দে অলপ পাছত চাই থাকোঁ ভিডিঅ'টো একদম হৈছে কিন্তু ধুনীয়া দিব পাহৰিছে দেখছে না এই পাত্ৰ এইমাত্ৰ লৈ আহি গছৰ পৰা একদম চিঙাই লৈ আহিছে গছৰ মানে উঘলাই লৈ আহিছে আৰু এই চম্পক ভাইয়ে পুৰা দি আছে দেই মাংসটা হৈ গৈছে একদম চৌকাৰ কাষতে থৈ দিছোঁ মানে ঠাণ্ডা হ'ব ঠাণ্ডাৰ দিনটো পুৰা একদম চম্পক ভাইয়ে ধুনীয়া পাত চিটাই আছে একদম বা একদম পূজা কৰা দিছে দেখোন অ' ভাই ভাই পুৰা পূজা কৰা দিছা ৰে নহ'ব এনেকে জয় মা ব্ৰইলাৰ বোলে বা ভাই বেলেগ কৈছা জয় মা ব্ৰইলাৰক চিন্তি লৰিব পাত্ৰ ভাই ঠাণ্ডা লাগছে ৰে বেছি কৰি একদম টুপি চুপি পিন্ধি জুই লগাব আহিছে और ये है और क्या है और ये मांगो है मैं कौन हूँ मुझे ही बार नहीं पता एकदम मांगो এলাই পুৰা নালাৰ কাঙে বি কিলো আছে একদম ভিডিঅ'টা আজি বেছি দীঘলীয়া নকৰোঁ হ'ল আমাৰ খানা এতিয়া আমি খানা খাওঁ সৰু ল'ৰা ছোৱালীবোৰে পঠাই দিলোঁ কেইজনমান আছিল ইহঁতে বহিছে মোক এৰি একদম বহিছে পাত্ৰ ভাই আছে একদম এৰি গ'ল মোক একদম হ'ব আমি আৰু খানা খাওঁ এতিয়া ময়ো খাওঁ একেবাৰে বহি যাওঁ ভিডিঅ'টো চাই যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কোনোবা শ্বেয়াৰ কৰি দিব একদম শ্বেয়াৰ কৰিব নাপাহৰিব দেই একদম মানে ছাবস্ক্ৰাইবাৰ বাঢ়িব লাগে মোৰ ছাবস্ক্ৰাইবাৰ লাগে মোক এতিয়া একদম হ'ব দিয়ক আজি একদম বাই